মোর কোনো জাতি নাই, মোর কোনো ধর্ম নাই, মোর কোনো ভগবান নাই। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, এনেকুৱা কথা কোৱাৰ সাহস অসমৰ বুকুত একমাত্ৰ জুবিনদাৰ আছিল। আৰু জুবিনদাৰ অবিহনে অসমৰ বুকুত এনেকুৱা কথা কোৱাৰ সাহস কোনো ব্যক্তিৰেই নাই। এই কথা কোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁক সমালোচনা কৰিছিল। কা আন্দোলনৰ সময়ত তেওঁ এই কথাষাৰ কৈছিল আৰু মুখ্যমন্ত্ৰীয়ে তেওঁক সমালোচনা কৰিছিল। মোৰ ধৰ্ম নাই, সেয়া কি আন্দোলন? কোনোবাই ক'ব মোৰ ভগৱান নাই, সেয়া কি আন্দোলন? এগৰাকী শিল্পীয়ে মই দেখিছোঁ প্ৰতিবাদ কৰিব গৈ কৈ দিছে আমি ভগৱান নামানো। এতিয়া আমিতো ভগৱান মানো। আপোনালোককোতো 1 জানুৱাৰীত মই দেখিলোঁ টিভিত দেখুৱাই আছে ভগৱান যোৱা মানুহবিলাক মন্দিৰত। গতিকে অসমৰ মানুহ আৰু তেওঁলোকৰ লাইন একে আছে নে নাই? এজনে কৈছে আমি ভগৱান নামানো, কিন্তু মইতো জানো অসমৰ 90% মানুহে ভগৱান মানে। লগতে তেওঁ মাজে সময়ে বিজেপিৰ বিভিন্ন ধৰণৰ মন্ত্ৰী MLA সকলক বিভিন্ন হাস্যকৰভাৱে সমালোচনা কৰিছিল আৰু স্পেচিয়েলি বিজেপিৰ কিছুমান মন্ত্ৰী বা কিছুমান ভক্তই জুবিন গাৰ্গক বিভিন্ন ধৰণৰ বেয়া ভাষাৰে কঠোৰ সমালোচনা কৰিছিল। দিব বিচাৰিছো জুবিন গাৰ্গ কোন? এটা মদাহী, এটা ফটুৱাই মানে মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে, গান নাগাওঁ বুলি ৰাইজক মানে ৰাইজৰ মনত কষ্ট দিয়ে, তেনেকুৱা এজন মদাহী ফাটলামিয়ে জুবিন গাৰ্গক মাজুলীতে নহয় সমগ্ৰ অসমত নিষিদ্ধ কৰিব লাগে। জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? জুবিনৰ কোনো মেটেৰিয়েল নাই? কেইটামান গান গালে বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি? বেদৰ বাণী হ'ব নেকি? কিন্তু জুবিন গাৰ্গে মৃত্যুৰ পাছত দেখুৱাই দিছে যে সঁচাকৈয়ে তেওঁৰ কোনো জাতি নাই, সঁচাকৈয়ে তেওঁৰ কোনো ধৰ্ম নাই, সঁচাকৈয়ে তেওঁৰ কোনো ভগৱান নাই। তেওঁ সকলোৰ বাবে তেওঁই ভগৱান আছিল। কিন্তু অসমৰ এজন ৰাজনৈতিক ব্যক্তি আছে যাৰ মনত তেনেকুৱা সাহস আছে আৰু তেওঁই আন কোনো নহয়, তেওঁ হ'ল শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া। অখিল গগৈয়ে আজিলৈকে সকলোৰ হৈ মাত মাতি আহিছে, কি হিন্দু, কি মুছলমান, কি খ্ৰীষ্টান, কি জনজাতি, সকলোৰ কাৰণে তেওঁ মাত মাতি আহিছে। কিন্তু কিছুমান ব্যক্তিয়ে এতিয়াও অখিল গগৈ ডাঙৰীয়াক বেয়া ভাষাৰে সমালোচনা কৰি আহিছে। সেইসকল ব্যক্তিক মই ক'ব বিচাৰোঁ যে অখিল গগৈৰ বিষয়ে অলপ তোমালোকে জানা, যে অখিল গগৈ কেনেকুৱা ধৰণৰ ব্যক্তি আছিল, অলপ হিষ্ট্ৰী অখিল গগৈ চোৱা। গতিকে যিসকলে অখিল গগৈক ভাল পায় ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব।